ৰাতিপুৱা ওলাই আছিলোঁ আৰু কাম এটা পালি আৰু কামত আছিল যে কিবা কাম আছিল নি কামেই নাই আপোনাৰ মই কাম বন পাম নি নাই 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 এইজন হৈছে হৰি দিনটো হাজিৰা কৰি জীৱন নিৰ্বাহ কৰে আৰু এতিয়া ব'লক আপোনালোকক লৈ যাওঁ এইটো অঞ্চলৰ কৃপণ আৰু ধনী মানুহজনৰ ওচৰলৈ ৰামু ঐ ৰামু এফালে আছোন কি কৰি আছনো এইজনেই হৈছে সেই ধনী মানুহজন ঠগীৰাম নাম যেনেকুৱা কামো তেনেকুৱা ঠগিয়েই খায় এইজন হৈছে এইটো ঘৰত কাম কৰা মানুহ নামটো ৰামু মানুহটো সৰু কিন্তু কথাবোৰ হ'লে বৰ ডাঙৰ ডাঙৰ যাচোন চাহ একাপ বনাই চেনি চাহপাত অলপ কমকৈ দিবি হ'ব দাদা ইমান চেনি দিছ চাহত চেনি দাম গম পোৱা নাই তই মানে দাদা কি মানে ক'বলৈ আহিছ তই কামত তাল মাৰিবলৈ লৈছ আগফালখন দেখা নাই কিমান লেতেৰা হৈ আছে দেখিছ মানুহ এটা বিচাৰি আন কাম কৰিবলৈ তইতো পাল মাৰোৱে যা আজি কাম এটাও নাপালোঁ দিনটোৱে বেয়া আছিল নেকি আজিও লঘোণেই থাকিবগৈ লাগিব দাদা আপুনি যে ইমান মন মাৰি বহি আছে কি হৈছে ন আপোনাৰ কি ক'ব বুজিছেনে ৰাতিপুৱাই ওলাই আহিলোঁ আজি আপোনালোকৰ গাঁওখনত কাম এটাও নাপালোঁ কি কৰোঁ ভাবিছোঁ আপুনি কি কাম কৰিব পাৰে ন চব পাওঁ তেন্তে আহকচোন মোৰ লগত মই কাম দুটামান চাই দিম বাৰু আপোনাক আহকচোন আহক ব'লক আজি দাদা বহুত লঘোণত থাকিবলগীয়া হ'ল আপুনি যে কামটো দিলে অশেষ ধন্যবাদ এই নক'ব আৰু ঘৰৰ সমস্ত দায়িত্ব মোৰ ওপৰতহে অঁ ব'লকচোন আহক আহক এইটো আমাৰ ঘৰ নিজৰ বুলি ধৰিব পাৰিব এতিয়া অঁ কি হ'ল কেলে ইমান তেজু খালি চৰিছ মানুহ নাপালি চাগে মানুহজন পাবি উকুৰি নৰৈ আছে কচোন বাৰু কথা পাতি চাওঁ দাদা মানুহজন এইজন দাদা নমস্কাৰ কি কাম কৰিব পাৰিব জানো পাৰিম দাদা কি কাম পাৰ কচোন বাৰু তই চব পাওঁ দাদা চব পাৰ ঐ দেখাই দে কামবোৰ হ'ব দাদা কি কি কৰিব লাগে দেই মই ভালদৰে দেখুৱাই দিম উখন থ এই খৰিকেইডাল ধুনীয়াকৈ তাত জাপি থ তাৰপিছত এই বন চনবোৰ গোটেই চিকুণাই পেলা কি কবি আৰু নকবি আৰু দেই গোটেই ঘৰৰ সমস্যা মোৰ ওপৰতে পৰে বৰ ডেকা আমাৰ ঘৰ
গোটেইগাল চিপচ মানে সমস্ত দায়িত্ব মোৰ ওপৰতে পৰে পিছে মোক পইচাটো দিব নাই বাৰু মই চাকোতে বাৰু তুমি চিন্তা কৰিব লাগে না পইচা কিমান লাগে সেইটো ক'বা এইকেইটা উঠাই যাওঁ তুমি চাহ অকণ খাবা নি বাৰু চাহকণ দিলে ভাল হয় দাদা এতিয়া তুমি লাল চাহ খাবা নে গাখীৰ চাহ খাবা গাখীৰ চাহকণ খাওঁ দাদা এতিয়া গৰু গাখীৰ খাবা নে ম'হৰ গাখীৰ খাবা গৰু গাখীৰ ভাল হয় কুলি গৰু খাবা নে বগী গৰু খাবা বগী গৰুকে আনো দাদা হ'ব দিয়া মই চাহকণ বনাই আনিলোঁ ঘৰতেকা আপুনি বিচৰা বস্তু এটাও নাপালে নহয় গতিকে পানীবিলাককে খৰচ বেয়া নাপাব দিয়ক এজনে পইচা দিয়ে নিজে ঠিক নাই ইমান দিন দিয়াই নাই কেতিয়ানো দিয়ে বহুত দিন হ'ল দেই দাদা আপুনি ইয়াত কি কাম কৰি আছে নে কাম কৰি ঠিক আছে নাই মাৰ্কেটৰ ভিতৰলৈ গ'ল ঠিক আছে তেন্তে আমি যাওঁ যাওঁ দাদা ঘৰত আছে নে ওলাই আহকচোন কাক বিচাৰি আহিছেনো কি হ'ল আমাক চিনি পোৱা নাই নি নাই পোৱা নহয় মই চিনি আপোনালোকক কামৰ সময়তে চিনি পায় পইচা দিয়া সময়ত আপোনালোকে চিনি নোপোৱা হৈ যায় আমিয়ে বনাইছিলোঁ দেখোন এই ঘৰটো দাদাক মাতকচোন বাৰু সেইবোৰ কথা মোৰ লগত পাতি লাভ নাই মই দাদাক মাতিলোঁ দাদাৰ লগত পাতি যাওঁ তহঁত কেইটা ভিতৰলৈ কমাই বহি ল পইচাটো দিব লাগিছে নহয় ঘৰৰ দুমাহ মানে হ'ল আমাৰ কাম কৰা ঘৰত পইচা হয় নাই মই হিচাপ কৰিলে আনিছোঁ চাওঁ দেখাচোন বাৰু মই পাহৰিয়ে থাকিলোঁ নহয় 45,000 টকা দিব আছে 45,000 ন ঘৰৰ মাইকী মানুহজনেও বেয়া যে পৰিয়ালটো চলাবলৈ মানে বহুত অসুবিধা হৈছে পইচাকেইটা দিয়াহেঁতেন বহুত ভাল আছিলে নহয় এতিয়া মোৰো পইচা অলপ দিগদাৰ হৈ আছে নহয় গম পাইছেনে দৰমহাটো সোমোৱা নাই আজি সোমাওঁ কালি সোমাওঁ আপোনাৰ দৰমহা নহয় আছোঁ চবৰে হৈ থাকে আপোনাৰ এই দৰমহাটো হোৱা কথা আছিলে এতিয়ালৈকে হোৱা নাই গম পাইছেনে বৰ টেনশ্যন হৈছে মোৰো এতিয়া আমি কি কৰিম তহঁতি এতিয়া যাচোন বাৰু কাইলৈ আহিবি ঘৰত আপুনি সদায় কাইলৈ গৈ থাকে কাইলৈ কিন্তু নিদিলে মই বেলেগ ব্যৱস্থা ল'ম কাইলৈ কিবা এটা কৰিম বাৰু তহঁত এতিয়া যাচোন দাদা মোৰ কাম কৰি হ'ল পইচাটো দিয়ে মই যাব পৰা হ'লো অকলশৰীয়া মানুহ ৰাস্তাও দূৰ ঐ পইচা কিমান হ'ল কচোন তোৰ হিচাপটো ক দাদা টকা 500 দিব আৰু দিনটো কৰিছোঁ নহয় দাদা তই ইমান পইচা ল'বি নে এইখন কাম কৰি টকা 200 ল টকা 200নো কি বাৰু দাদা গৰমটো দেখিছে কিমান কষ্ট হৈছে টকা 200 ঘৰখন নচলে নহয় দাদা ধুই নাথাকিব দাদা টকা 500 যামগৈ তইনো কি কাম কৰিছ ইমান পইচা হ'ল যে কৰি যাওঁ চাবিনি বনখন চৌকিলি কিমান কাম কৰিলোঁ তই টকা 50টা লৈ যা তই একেবাৰে এতিয়া টকা 50টা কি হ'ব দাদা আজিকালি টকা 50টা একোৱেই নাপায় টকা 50টা দিলে আপুনি ডাঙৰ মানুহ কওকচোন কিন্তু দুখীয়া এনেকৈ আজি মোক ঠগিছে দুখীয়া এনেকৈ ঠগি থকা আপুনি দাদা আপোনাৰ পৰিণতি বেয়া হ'ব আপুনি আমাক ঠগিছে এই দুখীয়া মানুহজনকে ঠগিব লাগে ন বাৰু এনেকৈ চাই থাকিলে নহ'ব এই আইনী ব্যৱস্থা লাগিব চাই থাকিলে নহ'ব আপোনাৰ পইচা আপুনি ল'ৰাকেইজনে হৰিক লগত লৈ আইনৰ ওচৰ চাপিলে আইনে ঠগিৰামক উচিত শাস্তি বিধান দিলে আৰু ঠগিৰাম এতিয়া জেলৰ ভাত খাইছে আৰু আগৰ দৰে হৰিয়ে কাম কৰি জীৱন নিৰ্বাহ কৰিছে এনেকুৱাকে দেখাব লাগিব না ই শুই উঠি গ'ল গৈ পেলাই বাতি এটা চাহ অকণ খালে এনেই পানীকে খালে তাৰ পানী খাই বাতিটো পেলাই থৈ পেলাই এহেঁতৰ এইফালে আহিলে আহি পেলাই গৰু এটা এনেই অকণমান আনি পেলাই বনাইছিল কেম কৰিলে গৈ পেলাই আকৌ গ'ল গৈ পেলাই সেই ঘৰটোৰ ওচৰৰ পৰা মূৰত মান লৈ আরে 45,000 ন ঘৰৰ মাইকী মানুহজনেও বেয়া একদম মানে
এইটো ফালি লৈছে গেঞ্জি ভিডিঅ'ৰ কাৰণে বহুত কষ্ট কৰিছে এয়া আমাৰ এয়া বহুত কষ্ট হৈছে ফালি গ'ল আছে